নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক বৰ্ণালী লাইফলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কচুৰ ঠুৰ আৰু আলুৰ লগত শিঙৰা মাছ দি ৰন্ধা এটা ৰেচিপি দেখুৱাম। প্ৰথমতে কচু ঠুৰ আৰু আলুখিনি এটা কুকাৰত সিজাই ল'ম। তাৰ পাছত এখন কেৰাহীত তেল গৰম কৰি তাত পিঁয়াজ, নহৰু, আদা আৰু মছলা, জলকীয়া আদিবোৰ দি দিছোঁ। এতিয়া তাতে সিজাই থোৱা আলু আৰু কচুৰ ঠুৰখিনি দি দিম। এতিয়া অলপ লৰাই ভাজি থাকিম। এয়া হালধি দিছোঁ। এয়া নিমখ দিছোঁ। এতিয়া তাতে আধা ভাজি থোৱা মাছকেইটা দি দিম। এতিয়া পানী দি অলপ সময় উতলিবলৈ দিম। অলপ সময় উতলাৰ পাছতে আমাৰ ৰেচিপিটো সম্পূৰ্ণ হ'ব। এয়া আজিৰ খানা ৰেডি হৈ গ'ল। এয়া ভাত, এয়া দাইল আৰু আলুৰ আঞ্জা, এয়া শিঙৰা মাছৰ ভাজি, এয়া কচুৰ ঠুৰ আৰু শিঙৰা মাছৰ তৰকাৰী, এয়া পিঁয়াজ, জলকীয়া আৰু নেমু, এয়া উৰহি আৰু আলুৰ ভাজি, এয়া খৰুৱা বেঙেনাৰ ফ্ৰাই। ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ বাই।